নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল ছ'চিয়েল এক্স। আজি আমি এক্সাম ফিয়াৰ অৰ্থাৎ পৰীক্ষাৰ ভয় কেনেকৈ দূৰ কৰিবা সেইটো বুজিম। আৰ ইউ ওৱান অফ দ'জ ষ্টুডেণ্টছ যি এক্সাম টাইমত নাৰ্ভাছ লাগে? চিন্তা নকৰিবা, আজি ভিডিঅ' তোমাৰ বাবে। এক্সামত নাৰ্ভাছ হোৱাটো নৰ্মেল, বাট ফিয়াৰ মোকাবিলা কৰাটো ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট টিপ হ'ল প্ৰিপেৰেশ্যন। যদি তুমি পৰীক্ষাৰ এসপ্তাহৰ আগত প্ৰিপেৰেশ্যন আৰম্ভ কৰা, তুমি তেতিয়া বেটাৰ ফিল কৰিবা এক্সাম ডেট। প্লেনিং তোমাৰ কি? তুমি যদি টাইম টেবুল বনোৱা আৰু পাৰ্টিকুলাৰ ছাবজেক্ট এল'কেট কৰা এভৰি ডে, তোমাৰ ৰিভিজন ছিষ্টেমেটিক হ'ব আৰু তোমাৰ এনজাইটি কমি যাব। স্মল কনচিষ্টেঞ্চ এফৰ্ট লেড টু ছাকচেছ। ছেকেণ্ড টিপ, ৰিলেক্সেশ্যন টেকনিক। য়োগা, ডিপ ব্ৰিডিং বা মেডিটেশ্যন এক্সাৰচাইজ ট্ৰাই কৰিবা। এক্সামৰ আগত 10 মিনিট ধ্যান কৰিলে তোমাৰ মন শান্ত আৰু ৰিলেক্স অনুভৱ কৰিবা। তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰিভিজন পেটাৰ্ণ। ষ্টাডি ফ্ৰেণ্ডছৰ লগত পৰীক্ষাৰ আগত একেলগে ৰিভিজন কৰাটো হেল্পফুল হ'ব। ফ্ৰেণ্ডছৰ লগত কনচেপ্ট আলোচনা কৰিলে তোমাৰ মেমৰি বুষ্ট হয়। হেল্থি লাইফষ্টাইল নিৰ্মাণ কৰিবা। সঠিক খাবা, সঠিক টোপনি। ইফ ইউ শ্লিপ ফৰ 7-8 আৱাৰ, তোমাৰ ব্ৰেইন আৰু মগজু সজীৱ আৰু এলাৰ্ট থাকিব। সদায় পৰীক্ষাৰ দিনা আগৰ নিশা পৰ্যাপ্ত টোপনি ল'বা। এণ্ড ফাইনেলি ৰিমেম্বাৰ ডেট এক্সাম ইজ জাষ্ট পাৰ্ট অফ ইয়'ৰ লাইফ, নট ইয়'ৰ এণ্টায়াৰ লাইফ। তুমি চেষ্টা কৰা আৰু তোমাৰ সৰ্বোচ্চ দিয়াৰ পিছত ৰিজাল্টৰ চিন্তা নকৰিবা। ডু ইউ বেষ্ট এণ্ড লেট গ' অফ দি ৰেষ্ট। বন্ধুসকল, তুমি ফিয়াৰ মোকাবিলা কৰিব পাৰা আৰু সফলতাৰ ফালে আগবাঢ়িব পাৰা। ভিডিঅ'টো যদি ভাল লাগিল, প্লিজ কমেণ্ট কৰিব নাপাহৰিবা। এক্সামৰ ভয় তুমি কনফিডেণ্টলি কনকিউৱাৰ কৰিব পাৰা।